নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। চ' বন্ধুবান্ধৱীসকল, আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধুবান্ধৱীসকল, মাইক্ৰ'ফাইনেন্সৰ ওপৰত আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। যিসকলৰ ঋণ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে কোনসকল লোকক মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰিব। চ' বন্ধুবান্ধৱীসকল, সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিব আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, ডেছক্ৰিপশ্যনতে লিংক আছে। চ' বন্ধুবান্ধৱীসকল, আজিৰ ভিডিঅ'টোলৈ আহিছোঁ। বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে যে যিসকলৰ 50,000 75,000 আছে মাইক্ৰ'ফাইনেন্সৰ ঋণ, তেওঁলোকৰ সেই টকাখিনি মাফ কৰিব অসম চৰকাৰে। লগতে আৰু এটা কথা কৈছে যে 75,000লৈকেহে মাফ কৰিব, কিন্তু 75,000ৰ ওপৰত যাৰ ঋণ আছে তেওঁলোকৰ মাফ নহয়। গতিকে আপোনালোকক মই সবিশেষ দেখাইছোঁ, আপোনালোকে এই ভিডিঅ'টো আপোনালোকে চাওক। তোৰ লোন কিমান আছিল সুদে মূলে ক'ব 27,000, 28,000, 40,000, 50,000। এই 50,000ৰ মহিলাসকলক আমি কেইমাহমান পিছত মাতিম, মই অলপ টকা পইচা যোগাৰ কৰি লওঁ। তাৰ পিছত 75,000ৰ খিনিকো মাতিম। গতিকে ইয়াৰ মাজত কোনোবা বেংকে টকা খুজিব আহিলে তেওঁলোককো ক'ব কোনেও যাতে 1 টকাও ঘূৰাই নিদিয়ে। হ'বতো? কোনেও 1 টকাও ঘূৰাই নিদিব। আৰু এতিয়া মই কোৱা কথাখিনি টিভিত ওলাই যাব, এইটো আপোনালোকে ৰেকৰ্ডিং কৰি হাতত ৰাখি দিব যে CM-এ কৈছে 75,000 টকালৈকে যাৰ যাৰ লোনে সুদে হৈছে তেওঁলোকে 1 টকাও ঘূৰাই দিব নালাগে, কাৰণ তেওঁলোকক চাৰ্টিফিকেট দিয়া কামটো মই যিমান পাৰোঁ সিমান সোনকালে কৰাৰ বাবে চেষ্টা কৰিম। মই বেংকবিলাকক অলৰেডি মোৰ অফিচত মাতি আনি কৈছোঁ যে কোনেও যাতে মহিলাসকলক দিগদাৰি নকৰে, কিন্তু 2-এজন থাকে কেতিয়াবা গণ্ডগোল কৰি দিয়ে, তেতিয়া আপোনালোকে বুজাই দিব যে অহা কেইমাহমানৰ ভিতৰত আমাৰ লোন চৰকাৰে ঘূৰাই দিব। মই কৈ আছোঁ যিবিলাক ঘৰত এতিয়াও আছে আৰু তেওঁলোকৰ তাতো যদি ভুলতে কাগজ যায়, আমাৰ MLA সকলক লক কৰিবৰ কাৰণে আপোনালোকে কৈ দিব। হ'ব? সকলোৱে বুজি পালে কথাখিনি?